কৰিম বহুত মানে এনজয় কৰিম আৰু আজি বহুত ধুনীয়া সানি ডে হয় আৰু আজি আমি ডিব্ৰুগড়লৈ যাম আৰু আমি কলে যাম কি কৰোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰি দিব আৰু ওয়েলকাম বেক গাইস সো আমি এতিয়া ডিব্ৰুগড় গৈ আছো আমি জাস্ট এতিয়া ঘৰৰ পৰা ওলাই আহি আমি গৈ আছো এতিয়া আমাৰ সেনাই ৰাণী আৰু এতিয়া আমি গৈ আছো ডিব্ৰুগড় আৰু আমাৰ লগত মা পাপা আৰু এয়া আমাৰ সবাই হেল্ল 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 আৰু আমাৰ যদি সেনাই মই আৰু দৰ্শনা বাই ভিডিঅ' কৰি আছে হেল্ল saya Mardas Naba. Kami jago asu. Kanubari Onasol, ekdom zigzag road. Zigzag road. Oh, zigzag road. Oh, ये तो बोले जा पागल जा जाए. Oh. Oh, बहुत दुनिया में जाना पड़ता. Oh. Dan juga pasal. Apa jalan? Oh, pergi. Kami go asu Digbrugor. So kami akan besok kami goi. So ইয়াত বহুত ধুনীয়া সানসেট এটা হৈ আছে ইয়াতে পাম দিয়া সো এতিয়া আমি জগন্নাথ মন্দিৰটা পালোহি আমি প্ৰথম পাৰ্কত সোমাই পিনে জগন্নাথ মন্দিৰ সোমাম সো এতিয়া আমি খৰিকৰ পাৰ্ক পাইছি সো বহুত দিন অহা নাই খৰিকৰ পাৰ্ক সো বহুত দিন মূৰত আহিছো বছৰ বহুতে হা লাগে মই দুদিন দুবাৰ মই দুবাৰ তিনিবাৰ মান মোৰ বছৰ হ'ল ওলা আছে পাগল খালা আছে মোৰ বহুত বছৰ হ'ল কৈ যাব কৈ আছো ada main baru foto আমি বহুতে এনজয় কৰিছো ঠিক টাইমত পাইছো আৰু বহুতে ভাল লাগিছে আৰু বহুত নতুন বজাৰ ন ইয়াত বৰিং শ্বটিং চব আগত নাছিলে ও চাই ইমান নেট হৈ আছে ভয় নাই খোৱা কিয় লাগিছে এ গাইস মজা লাগিছে করে মজা লাগিছে সো এতিয়া আমি সো আগতে মানে ইয়ালে আহোঁতে মানে এই বস্তুটো দেখা নাছিলোঁ আৰু এই কৰ্ণৰটোলৈ অহা নাছিলোঁ সো কৰোণা বহুত দিনৰ পিছত প্ৰথমবাৰ মই আকৌ এবাৰ ইয়ালে আহিছোঁ সো এইটো মানে বস্তুটো মই দেখা নাছিলোঁ সো এতিয়া মোৰ বহুত ভাল লাগিছে আৰু বহুতেই ধুনীয়া সো মই তালৈ এবাৰ গৈ চাম
পাৰ্কখন বন্ধ হ'ব সময় হৈছে আৰু পাৰ্কৰ পৰা ওলাই পিনে আমি ফুচকা চুচকা খাই এতিয়া লালবাব চুবি আছোঁ আমি এতিয়া মন্দিৰলৈ হাৱা এটা খাই ঘৰলৈ যাম খাই দে পাপি খাইছে পুৰা কি খাইছ চেনো ভাঙিব নোৱাৰিছে চোৱা জাষ্ট হ'ব দে পেলা ষ্টাৰ্ট কৰা হে মেইন ডোৰ এইটো অপেন কৰিলে ৱা নাই লাষ্ট লাষ্ট নকৰি যাব হেটা লাগি বেঞ্চন আছে So guys, আমি এতিয়া মন্দিৰ পালোহি ইয়া মন্দিৰৰ ভিতৰলৈ গৈ আছো আমি ইয়াত আৰু আছে নেকি কৃষ্ণ কেনেকৈ লৈ গৈছিলে এইপিনৰ পৰাহে প্ৰথম পাওঁ পায় কোনজনীটো হয় মোক এখন মাৰি দে ভালকে জগন্নাথ মন্দিৰ ভিতৰৰ পৰিৱেশ চ' বহুতেই ধুনীয়া আপোনালোকে আহিছিলে যদি মোক কমেণ্টত জনাব আৰু যোন নাই অহা ইয়ালৈ আপোনালোকে আহিব ডিব্ৰুগড় জগন্নাথ মন্দিৰ ইভিনিঙত আহিব বহুত ভাল লাগিব চ' এতিয়া আমি প্ৰাৰ্থনাটো কৰি লওঁগৈ আহক আমি চাকি জ্বলাবলৈ আপোনালোকে চাই থাকক চ' এতিয়া মোৰ সময় হোৱা নাই এটা কিনে দিছে পাপাই চ' ভিতৰত আমি এতিয়া সেৱা চেৱা কাঢ়ি বাহিৰলৈ আহিলোঁ চ' ইয়াত কোন আহিলে মুনুপি কৈ দিয়া চ' এয়া আমাৰ মুনুপি আহিলে তুমি ক'ত আহিলা নো মুনুপি হাই দিয়া হাই তুমি ক'ত আহিলা দিছে দিছে চলো কি লাগিলে ভৰি বিস্কুট নেকি সঁচাকে বিস্কুট আকৌ পাপা কেনেকে পাপা কাক লগ পালা মই বোলে শুনি কোন কৈ দিয়াচোন তুমি কোনজনী তুমি এজনী নি নহয় এজনী নি তুমি কাক লগ পালা কৈ দিয়া আকৌ হাই গাইজ মই পেহাৰ লগ পালো কৈ দে পেহা একো নহয় ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আকৌ মই আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আনিম আৰু এতিয়া আমি ব্লগটো সমাপ্ত কৰোঁ আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই